welcome back to my YouTube channel. Namaskar sabake মোৰ Radhika pegu YouTube channel লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক নিশ্চয় ভালে আছে আজি মই মনটো বহুত ভাল লাগি আছে আৰু অনলাইনৰ পৰা মই সামান অৰ্ডাৰ কৰিছিলো এতিয়া ফাইনালি আহি গল আৰু মই কি অৰ্ডাৰ কৰিছিলো আৰু কেনেকুৱা বস্তু আপোনালোককো অকমান দেখাও আৰু ভিডিওটো লাষ্টলৈকে চাব স্কিপ নকৰাকে আৰু মই এতিয়া পাৰ্সেলটো খুলিম আপোনালোকে চাই থাকিব ভিডিওটো এইটো হল মোৰ পাৰ্সেল কিন্তু অকমানি ময়ো এতিয়ালৈকে খোলা নাই তো এইটো কাৰণে ভাবিলো ময়ো চাও আপোনালোককো দেখাম আৰু কি আহিব পাৰে বাৰু আপোনালোকে কবচোন কমেন্ট কৰি এতিয়া খুলো ভিডিওটো এতিয়া মই ইয়াতে ৰাখিম ফোনটো এতিয়া পাৰ্সেলটো খুলো আপোনালোকে চাও কি আহিব পাৰে বাৰু মই যিটোখিনি বস্তু অৰ্ডাৰ কৰিছিলো এইটো নাহিলে কেনেবাকে সাবন আহে কি হ'ব নহয় Wow! এতিয়ালৈকে দেখি পোৱা নাই কি বস্তু আৰু এইবিলাক মই পুতাই বহুত ভাল পাওঁ আপোনালোকেও পুতাই নে এনেকৈ মই পাৰ্সেল আহিলে এইবিলাক কৰিয়ে থাকো আৰু ইয়াতে এইটো এতিয়া ফাইনেলি খুলিম এতিয়া হে ভগৱান One, two, three. এইটো আছিল মোৰ তো চাৰ্জাৰ পিন আৰু এইটোৱে আছিল মোৰ পাৰ্সেলটো আৰু এইটো কি হয় কেনেকুৱা হয় এইটো দিবলো কৰিব পাৰে সাগে ওয়াও বহুত ধুনিয়া এইটো প্ৰাইসটো বেছি দাম নহয় এইটো প্ৰাইসটো কিমান আছিল 270 তে ইমান ধুনিয়া ক্যামেৰা স্ট্যান্ড আয়ো এটিও কৰিব পাৰে নেকি কিন্তু মই চলাব পাৰিম নে নোৱাৰিম নেজানো হলেও মানে ট্ৰাই কৰি চাব লাগিব ভাঙি সাঙি দিলেতো নহব আৰু এইটো এনেকে কৰিব পাৰিছা ওয়াও মজা ও কিন্তু মই এতিয়ালৈকে এইটো চলাইও পোৱা নাই আজি ফাৰ্স্ট টাইম আজিৰ পৰা চলাব লাগিব তো এইটো কাৰণে এইটো মই অকমান চাব লাগিব ভিডিও কিন্তু কত মানে কেনেকৈ লগাব এইটো মই ভালকে জনা নাই আৰু মোৰ পাৰ্সেলটো কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব অকমানি ভিডিও হয় হলেও মানে ভাবিলো আপোনালোকৰ আগতো অকমান দেখাও আপোনালোককো এইটো কাৰণে আপোনালোকৰ আগত খুলিলো চাওক মোৰ পাৰ্সেলটো কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব এইটো চাৰ্জাৰ পিন আৰু মোৰ ভিডিওটো এইটোৱে আছিল আৰু আপোনালোকক
নেক্সট এটা ভিডিঅ' লগ পাই আছোঁ আৰু নিশ্চয় কমেণ্ট কৰি জনাব দেই মোৰ ভিডিঅ'টো কেনেকুৱা পালে আৰু মোৰ কি বুলি কয় এইটো চেলফি ষ্টিক বুলিও ক'ব পাৰে আৰু এইটো কেমেৰা ষ্টেণ্ড বুলিও ক'ব পাৰে মই এইটো কেমেৰা ষ্টেণ্ড বুলিয়ে কৈছোঁ যিটোখিনি এইটো কেমেৰা মানে কেমেৰাটো নাই তো হ'লেও মানে এইটো কিবাৰ কাৰণে লৈছোঁ মই ফোনটোৰ কাৰণে লৈছোঁ ফোনটো এনেই ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে লৈছোঁ আৰু কেনেকুৱা পালে মোৰ চেলফি ষ্টিকটো কমেণ্ট কৰি জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ বাই বাই